নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে আছে আৰু ভালে থাকক তাৰে কামনা কৰিলোঁ। আজি লৈ আহিছোঁ অন্য এটি মটিভেশ্যনেল ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি বেয়া পায় তেতিয়াও ক'বলৈ নাপাহৰিব। বেয়াবোৰ শুধৰাবলৈ চেষ্টা কৰিম আৰু ভালবোৰ লৈ আগুৱাই যাবলৈ চেষ্টা কৰিম। তেন্তে বেছি পলম নকৰি চাই যাওক ভিডিঅ'টো। আপুনি যন্ত্ৰণা তথা দুখত ভুগি আছে নেকি? আপুনি সুখী হৈ থাকিব বিচাৰে নেকি? যদি আপুনি সুখী হৈ থাকিব বিচাৰে তেন্তে নিজক অলপ সলনি কৰিবলৈ শিকক। দুখবোৰ হৃদয়ৰ পৰা উলিয়াই দিয়ক। জীৱনটো নতুনকৈ সজাবলৈ চেষ্টা কৰক। মাইণ্ডটো অলপ ফ্ৰেছ কৰি ৰাখক। আপোনাৰ জীৱনত সুখেৰে ভৰি আছে, কিন্তু সেই সুখবোৰক আপুনি ধৰি ৰাখিবলৈ জনা নাই, যাৰ ফলত আপুনি আজি যন্ত্ৰণাত ভুগি থাকিবলগীয়া হৈছে। সুখ বিচাৰি আপুনি মদ্যপ্ৰাণ কৰিছে, যাৰ ফলত আপুনি ক্ষন্তেক সময়ৰ বাবে সুখী হৈ পৰিছে। দুখবোৰ আপুনি পাহৰি গৈছে, কিন্তু আপুনি এইটো ভবা নাই যে আপোনাৰ জীৱনটো চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছে। মদ্যপ্ৰাণ কৰি আপুনি মাথো ক্ষন্তেক সময়ৰ বাবেহে সুখ পাব, কিন্তু দুখবোৰ চিৰদিনৰ বাবে থাকি যাব। পৰাপক্ষত এইবিলাকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। সেই আগত কোৱাৰ দৰে নিজৰ জীৱনটো নতুনকৈ সজাবলৈ চেষ্টা কৰক। নিজক অকলশৰীয়া অনুভৱ নকৰিব। পাৰিলে মানৱতা সমাজৰ পৰা আঁতৰি থাকক। প্ৰকৃতিৰ মাজত ক্ষন্তেক সময় বিলীন কৰক। আপোনাৰ দুখবোৰ লাহে লাহে পাতল হৈ পৰিব। সুখবোৰ এপল দুপলকৈ আপোনাৰ জীৱনক আগুৰি ধৰিব। আপুনি এদিন সুখী হৈ পৰিব। ধন্যবাদ।